Hey guys, welcome to my YouTube channel. আশা কৰো আপোনালোকে সবে ভালে আছে। তো আজি মোৰ ব্লগটো হল কি মই যে মানে ধৰি কৈ আছিল মই বিজি আছিলো কি কথা তো মই বিজি হোৱাৰ কাৰণটো হল মই মানে ধৰি ডান্স প্ৰেক্টিছ চলি আছে আজি হয় প্ৰগ্ৰামটো তো প্ৰগ্ৰামটো কত হয় কি কথা মই সব দেখাই যাম আপোনালোকে খালি ভিডিওটো লাষ্ট লকে চাই থাকিব তো এতিয়া মই যাও প্ৰেক্টিছত মানে ধৰি প্ৰেক্টিছ কে গল প্ৰগ্ৰামৰ দিনৰ শান্তি নাই এতিয়াও মানে 15 মিনিটৰ কাৰণে প্ৰেক্টিছ কৰি আহো তাৰ পিছত ঘৰত আহি ফ্ৰেছ হম ৰেডি হম তাতে যা পিছত আৰু মানে দেখাই যাম আৰু এতিয়া সব কথা নকও মই মানে প্ৰেক্টিছত আহি পালো এই মোৰ পাৰ্টনাৰ আছে মোৰ ডান্স পাৰ্টনাৰ हेलो মোর নাম কেআর প্রদীপ সার্চ করলে ইউটিউব ইনস্টা যটাই সার্চ করবেন দেখা পাবেন সাথে সামারিয়া বর্মনের যেটা ইউটিউব চ্যানেল আছে এটা সবাই সাবস্ক্রাইব করে দেন মোর তরফ থাকি আর কি স্পেশালি আর আজি ঝোন দুইটা দুইটা না আমরা দুজনে একটা গান তুলছি বিহু মানে এসামিস গান খুব সুন্দর আর ফার্স্ট টাইম সামারিয়ার লগত নাগাল পায়া মানে লগ পায়া খুব ভাল লাগিছে মানুষের খুব ভাল হয় তেনে ঠিক আছে আৰু সব দেখাই যায় আছে আৰু এতিয়া সব নকও আৰু আচ্ছা গাইস সব পাৰিছে আজিও বৰষুণ পৰি আছে কি কম মানে মোৰ দিনাখন মানে ভাল দিন হেনাখন কৰি বৰষুণ পৰে আৰু যি হওক এতিয়া মানে মই ঘৰ মানে আহি পিনি ফ্ৰেছ হ'ব কৈছো যে ফ্ৰেছ হলো এতিয়া গৈ আছে সিধা এতিয়া মানে মই ইয়াতে আহি পালো বৰষুণ পৰি আছে লাইনৰ গুচি গ'ল এতিয়া মেকআপ কৰিম মানে এনে কৰি আছো তাৰপিছত মই কৰিম ফাইনেলি মই ফুল ৰেডি একদম এইটো মোৰ ফাৰ্ষ্ট ডেন্সৰ ফাৰ্ষ্ট ড্ৰেছ হয় আৰু ডেন্স মোৰ ফটো আছে চেঞ্জ কৰিব লাগিব তো এতিয়া আমি ওলাওঁ তাতে গৈ পিনি সব দেখাই গৈ আছোঁ তো এতিয়া আমি গাড়ীত উঠিলোঁ এই আছে তো এতিয়া আমাৰ এৰিলে বাছখন এতিয়া বহুত বাহিৰত যে বহুত বৰষুণ পৰি আছে নকৈছোঁ আৰু ধুমুহা বৰষুণ আমাৰ যাওঁতে 3 ঘণ্টা লাগিব এতিয়ালৈকে আমি বঙাইগাঁও এৰা নাই দেই তেন্তে গৈ থাকোঁ আমি তাৰপিছত চব দেখাই যাম আৰু লাহে লাহেকৈ Hi, go. Samaria पर इतने जरी vlog बनाए तो सब्सक्राइब कर दो Lollipop guys. Andy side up. So finally আমি আহি পালো এই গাড়ীৰ নামো আৰু একদম চাব পাৰিছো
কেনেকুৱা লাগিছে খাই কিনে একদম মজা মজা নাহি হাতত এক বাটি শেষ কৰিলোঁ আৰু এক বাটি আছে এতিয়া তো এতিয়া আমি মানে যাবলৈ ওলালোঁ আৰু এতিয়া মানে চাগে খাবলৈ যাম তাতে গৈ আছোঁ চাব পাৰিছে লাইট নাই দেই চব ফ্লেছ জ্বলাই পিনি ব্লগ বনাইছোঁ ইমান কষ্টত ব্লগ বনাই আছোঁ এইপিনৰ লাইট ধৰাই এতিয়া আমি বঙাইগাঁও সোমালোঁ এতিয়া কিদৰে 4টা বাজিলে তো এতিয়া ঘৰ গাড়ী পালোঁ মানে পাম আৰু মানে 5 মিনিট পিছত ভিডিঅ'টো মই ইয়াতে এড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই